নমস্কাৰ ৰাইজসকল, আজি আপোনালোকক দেখাবলৈ সক্ষম হৈছোঁ যে দফলাপোতা গাঁৱৰ পাগলা নদীখনে এক ডাঙৰ ভয়াৱহ সমস্যাৰ সৃষ্টি কৰিছে। ইয়াৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক অনুৰোধ কৰিছোঁ যে এই নদীখনৰ বিষয়ে অলপ চিন্তা কৰে আৰু উপযুক্ত ব্যৱস্থা লয়। ইয়াতে যি দলং নিৰ্মাণৰ কাৰণে মেচিন অনা হৈছিলে, মানুহবিলাকে কাম বন এৰি পলাই গ'ল আৰু মেচিনখন ইয়াত ডুবি আছে। এতিয়া ইয়াৰ কি ব্যৱস্থা লয়, অতি সোনকালে যাতে আমাৰ কথাটোৰ প্ৰতি গুৰুত্ব দিয়ে। মানুহবিলাকে আহি চাই আছে গাঁৱৰ